হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ পটলৰ এখন টেষ্টি চব্জিৰ ৰেচিপি। ইয়াৰ বাবে মই এটা মিডিয়াম চাইজৰ আলু এনেকৈ কাটি লৈছোঁ। লগতে 7-8টামান পটলো টুকুৰা কৰি কাটি লৈছোঁ। পটলৰ পৰিমাণটো আপোনালোকে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব। লগতে এটা মিডিয়াম চাইজৰ বিলাহী এনেকৈ সৰুকৈ কাটি লৈছোঁ। ইয়াৰ লগতে 2টা মিডিয়াম চাইজৰ পিঁয়াজো মিহিকৈ কাটি লৈছোঁ। লগতে এখিলা তেজপাত, এচামুচ আদা নহৰু পেষ্ট, সৰু চামুচেৰে এচামুচ পাঁচফোৰণ আৰু 3টা শুকান জলকীয়া লৈছোঁ। এতিয়া এখন কেৰাহীত অলপমান তেল গৰম হ'বলৈ দিছোঁ আৰু তেলখিনি গৰম হোৱাত মই প্ৰথমে পটল আৰু আলুখিনি ফ্ৰাই কৰি ল'ম। বৰ বেছিকৈ ফ্ৰাই কৰিব নালাগে, জাষ্ট অকণমান ফ্ৰাই কৰিলেই হৈ যাব। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু এনেদৰে যদি এইখন চব্জি খোৱা নাই তেনেহ'লে এবাৰ এই ৰেচিপিটো ট্ৰাই কৰিব আৰু কেনেকুৱা পাই মোক জনাবলৈ নাপাহৰিব। আৰু যদিহে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেনেহ'লে আশা কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। এয়া পটলখিনি ফ্ৰাই কৰা হৈ গৈছে আৰু মই এতিয়া একেখিনি তেলতে আলুখিনিও ফ্ৰাই কৰি ল'ম। এয়া চাওক, আলুখিনি ফ্ৰাই কৰা হৈ গৈছে আৰু এতিয়া মই আলুখিনি নমাই ল'ম। আৰু এতিয়া একেখিনি তেলতে মই তেজপাতখিলা, শুকান জলকীয়া আৰু পাঁচফোৰণখিনি দি লৈছোঁ। ইয়াৰ লগতে কাটি লোৱা পিঁয়াজখিনি দি লৈছোঁ আৰু এতিয়া পিঁয়াজখিনিৰ পৰা ৰঙচুৱা কালাৰ অহালৈকে মই ভালদৰে গোটেইখিনি ভাজি ল'ম। ইয়াত এতিয়া আদা নহৰু পেষ্টখিনিও দি লৈছোঁ আৰু গোটেইখিনি পুনৰ ৰঙচুৱা কালাৰ অহালৈকে ভাজি লৈছোঁ। আৰু ইয়াত এতিয়া আধা চামুচ চেনিও দি লৈছোঁ আৰু গোটেইখিনি পুনৰ ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াৰ লগতে মই এতিয়া কাটি লোৱা বিলাহীখিনি দি লৈছোঁ আৰু বিলাহীখিনি এতিয়া ভালদৰে সিজালৈকে মই ভাজি ল'ম। ইয়াত এতিয়া সোৱাদ অনুযায়ী অলপমান নিমখ দিছোঁ আৰু লগতে আধা চামুচ হালধি পাউডাৰ দি লৈছোঁ আৰু গোটেইখিনি পুনৰ ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াত এতিয়া আধা চামুচ ৰেড চিলি পাউডাৰ আৰু লগতে আধা চামুচ জিৰা পাউডাৰ দি ল'লোঁ আৰু ভালদৰে এতিয়া মছলাখিনি ভাজি লৈছোঁ। এয়া চাওক, আমাৰ মছলাখিনি ভজা প্ৰায় হৈ গৈছে আৰু ইয়াত মই এতিয়া ফ্ৰাই কৰি লোৱা পটল আৰু আলুখিনি দি লৈছোঁ আৰু এতিয়া গোটেইখিনি পুনৰ ভালদৰে মিক্স কৰি লৈছোঁ আৰু অলপমান সময়ৰ কাৰণে ভালদৰে ভাজি ল'ম। এয়া চাওক, এইখিনি ভজা প্ৰায় হৈ গৈছে আৰু ইয়াত মই এতিয়া এগিলাচ পানী দি লৈছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে সিজিবলৈ দিম। এয়া চাওক, চব্জিখন লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে আৰু মই পুনৰ গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আকৌ অলপমান সময়ৰ কাৰণে ভালদৰে এতিয়া চব্জিখন সিজিবলৈ দিম। এয়া চাওক, আমাৰ চব্জিখন প্ৰায় ৰেডি হৈ গৈছে। অলপমান সময়ৰ কাৰণে আমি গেছৰ ওপৰত ৰাখিলে আমাৰ চব্জিখন ৰেডি হৈ পৰিব।
এতিয়া ভালদৰে গোটেইখিনি পুনৰ মিক্স কৰি লৈছোঁ। এয়া চাওক আমাৰ চব্জিখন ৰেডি হৈ গ'ল আৰু গোটেইখিনি ভালদৰে সিজি উঠিছে। আৰু ইয়াৰ লগতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি ল'ম। আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো ভাল পালে আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ল'ব।